মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। 2 বছৰীয়া শিশুক গুলিওৱা সন্দৰ্ভত ইতিমধ্যে দুজনকৈ বনকৰ্মীক আটক কৰিছে আৰক্ষীয়ে আৰু তাৰ সমান্তৰালকৈ জেৰা অব্যাহত ৰাখিছে। বকুত সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা। 2 অনভিজ্ঞ বনকৰ্মীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰু বনকৰ্মীৰ গুলিত নিহত হৈছিল এটি 2 বছৰীয়া কণমানি আৰু তাৰ সমান্তৰালকৈ কণমানিগৰাকীৰ মাতৃও আহত হৈছিল বনকৰ্মীৰ গুলিত। এই ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। 2 বছৰীয়া শিশুক গুলিওৱা ঘটনা সন্দৰ্ভত 2 বনকৰ্মীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। বনকৰ্মী ইমতিয়াজ আহমেদ আৰু সিদ্ধাৰ্থ সিনহাক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। বকুত বন বিভাগৰ গুলিত নিহত হৈছিল এটি 2 বছৰীয়া কণমানি। হাতী খেদিবলৈ গুলি কৰোঁতে গুলিবিদ্ধ হৈছিল শিশুটিৰ মাতৃও আৰু নিহত হৈছিল এটি 2 বছৰীয়া কণমানি। তাৰ পাছৰে পৰা বকুৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত প্ৰতিবাদ অব্যাহত আছে আৰু ভয়ংকৰ ঘটনাৰ লগত জড়িত 2জন বনকৰ্মীক জেৰা চলাইছে আৰক্ষীয়ে। বনকৰ্মী ইমতিয়াজ আহমেদ আৰু সিদ্ধাৰ্থ সিনহাক আটক কৰা হৈছে। মাৰাথন জেৰা চলাই থকা হৈছে অনভিজ্ঞ 2 বনকৰ্মী। 2 বছৰীয়া শিশুক গুলিওৱা ঘটনা সন্দৰ্ভত ইতিমধ্যে 2জনকৈ বনকৰ্মীক আটক কৰা হৈছে বকুত 2টা দিন পূৰ্বে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, যি শোকাবহ ঘটনাৰ পুনৰাবৃত্তি কোনো কাৰণতে কেতিয়াও কোনেও বিচৰা নাই। হাতী খেদিবলৈ বনকৰ্মীয়ে গুলীবৰ্ষণ কৰিছিল আৰু তাৰ মাজতে এটি 2 বছৰীয়া কণমানি গুলীবিদ্ধ হৈছিল, থিতাতে প্ৰাণ হেৰুৱাইছিল আৰু তাৰ সমান্তৰালকৈ কণমানিটিৰ মাতৃও গুলীবিদ্ধ হৈ এই পৰ্যন্ত আহত হৈ আছে, চিকিৎসকৰ তত্ত্বাৱধানত আছে। আৰু তাৰ মাজতে এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই জ্বলি উঠিছে সমগ্ৰ বকু। দক্ষিণ কামৰূপৰ সেই অঞ্চলটো এতিয়া জ্বলি উঠা পৰিলক্ষিত হৈছে, প্ৰতিবাদমুখৰ হৈ পৰিছে। অনভিজ্ঞ বনকৰ্মীয়ে যদিহে অভিজ্ঞতা সম্পন্ন বনকৰ্মী নহয়, তেনেহ'লে কিয় সেই বনকৰ্মীৰ হাতত মৰাণস্ত্ৰ তুলি দিয়া হৈছে? কিয় ছাৰ্ভিচ ৰাইফলেৰে যদিহে অভিজ্ঞতা নাই, অভিজ্ঞতা নথকাকৈ কিয় গুলি কৰিছিল, তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। আৰু 2গৰাকীকৈ অনভিজ্ঞ বনকৰ্মীক এতিয়া জেৰা চলাইছে আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত সকলো তথ্য পোহৰলৈ আহিব। ইতিমধ্যে জেৰা অব্যাহত আছে প্ৰতিবাদৰ মাজতে। তদন্ত হ'ব লাগে আৰু অহাকালি SDC আহিছিল। SDC আমি পাৰ্মিশ্যন ল'লোঁ তেখেতৰ পৰা আৰু SDCয়ে ক'ল যে আপোনালোকে আহক। SDCৰ তাত গ'লোঁ, কিন্তু SDC কোনো এটা আভাস নিদিলে আমাক, কোনো এটা ডিচিশ্যন। আৰু আমাৰ যিটো এই দাবী যেতিয়ালৈ আমাৰ যিটো ডিমাণ্ড কৰিম, সেই ডিমাণ্ডটো যেতিয়ালৈ সম্পূৰ্ণ, তেতিয়াহ'লে আমি গুঞ্জ আন্দোলন কৰিম। আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু যিটো CCF আছে ডিএফঅ'ই কৈছে যে এটা ৰবাৰ গুলি লগা বুলি কৈছিল, ৰবাৰ গুলি। তেতিয়া মই প্ৰটেকশ্যন কৰিলোঁ যে ৰবাৰ গুলিত মানুহ নমৰে, এইটো প্ৰটেকশ্যন কৰে, আপুনি স্পষ্ট কৰিব লাগিব। ডিএফঅ'ক কৈছোঁ, ডিএফঅ'ই তেতিয়া লাষ্টত নিজৰ লাষ্ট পাই সি নিজে স্পষ্ট আমাৰ ডিপাৰ্টমেণ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টে গুলি কৰিছে, গুলিবিদ্ধত বাচ্চাটো মৰিছে। এটা কি মদ্যপান কৰাৰ এটা অভিযোগ উঠিছে? মদ্যপান কৰিছে এই যি 4জন না 5জন আছিল তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ হেৰি বাটালিয়ন, বামনি গাঁৱৰ যিটো বাটালিয়ন আছে, বামনি গাঁৱৰ। আমি শুনিছোঁ যে বামনি গাঁৱৰ তেতিয়া ইয়াৰ পৰা য'ত ঘটনাটা হৈছে তাৰ পৰা ফোন কৰি দিছে, পথাৰত আছিল তেওঁলোকে ততাতৈয়াকৈ আহি মোটামুটি সিহঁতে গুচি গ'ল লগে লগে। মদ্যপান কৰি গুলি কৰি আছিল, ফায়াৰিং কৰি আছিল। এই তদন্ত হ'ব লাগে আৰু মই CM মুখ্যমন্ত্ৰীক জনাইছোঁ, তেওঁ এই তদন্তত যে যিটো বাচ্চা মৰিল, সেই বাচ্চাটোক উচিত তদন্ত কৰি CMয়ে ল'ব লাগে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই বনমন্ত্ৰীক শুক্লেশ্বৰ বৈদ্যক তেওঁ হস্তক্ষেপ কৰিব লাগে এই কেছটো। আৰু যিটো তেওঁৰ মাক যিটো হেৰি হৈছে মেডিকেলত আছে এই ভাঙাঘৰত, এইটো তেওঁ নিজে আহি এই তদন্ত উচিত তেওঁ উন্নত চিকিৎসাৰ কাৰণে কৰিব লাগে আৰু চৰকাৰী বিষয়া তাত যায় তেওঁলোকে চিকিৎসাটো ভাল কৰি কৰিব লাগে।
কৰিছে আৰু বিভিন্ন পৰিৱেশ সাব্যস্ত কৰিছে। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ বন্ধ কৰা বনাঞ্চলিক বিষয়া কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ পৰিৱেশ